हेलो एभ्रिवान मोर आन एटी ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাব চাই। একদম সাধাৰণভাৱে বনাম আজি ঔটেঙা আৰু গাহৰি মাংস। আগতে খাই পোৱা নাছিলোঁ দেই, আজি ফাৰ্ষ্ট বনাম। আৰু নহৰু আৰু জলকীয়া খুন্দি লৈছোঁ, পিঁয়াজ আলু কাটি লৈছোঁ আৰু ইয়াত তেলতে অলপমান জিৰা দি দিছোঁ আৰু একো বেলেগ মছলা ব্যৱহাৰ নকৰোঁ। পিঁয়াজখিনি ভাজি লৈ এনেকৈ মাংসখিনি দিছোঁ। মাংসখিনি অলপমান তেল ওলোৱাকৈ ভাজি ল'ম। তেল মই মিঠাতেলটো অলপ কমকৈ দিছোঁ, মানে গাহৰি মাংসৰে তেল ওলাব যে, সেইটো কাৰণে কম কৰি দিছোঁ। এইখিনি ভালদৰে ভাজি লৈ আৰু নিমখ হালধি দি একদম অলপমান মানে তেল ওলাই যোৱালৈকে গাহৰি মাংসখিনি ভাজি থাকিম। ভাজি হোৱাৰ পিছতে ইয়াতে আদা নাই নহৰু আৰু জলকীয়াৰ পেষ্টখিনি দি দিছোঁ। এইখিনি ভালদৰে ভাজি ল'ম তেল ওলোৱালৈকে। মাংসখিনি ভাজা হৈ গৈছে। ইয়াতে এতিয়া কাটি থৈ দিয়া ঔটেঙা আৰু আলুখিনি দি দিম। এইখিনিও ভালদৰে ভাজি ল'ম। মাংসখিনি প্ৰায় ভজা হৈ গৈছে। এতিয়া ইয়াত পানী দিম জোখমতে। পানী দি ধুনীয়াকৈ উতলিব দিম। মাংসখিনি ধুনীয়াকৈ উতল আহিছে আৰু এতিয়া মই আলু আৰু ঔটেঙা কেইটুকুৰমান ভাঙি দিম, যাতে ঔটেঙাৰ জোলখিনি ওলাই যায়, ধুনীয়াকৈ টেঙা টেঙা ভাৱটো যে সেইটো আহে। আৰু আলু দুডোখৰমান ভাঙি দিওঁ, যাতে আঞ্জাটো মানে অলপমান গ্ৰেভি সেনেকৈ মানে অলপমান ডাঠ হয় আৰু সেইটো কাৰণে। আৰু মই পানীখিনি গোটেই শুকাই দিম ধুনীয়াকৈ। এয়া হৈ গৈছে আমাৰ গাহৰি মাংসৰ ঔটেঙাৰ আঞ্জাখন। ঔটেঙাৰ সৈতে গাহৰি মাংসৰ ভাজিখন ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু খাবলৈও টেষ্টি হৈছিলে। আপোনালোকেও বনাই খাবচোন। এতিয়া মই যাবলৈ ওলাইছোঁ বান্ধৱীৰ ঘৰলৈ। বান্ধৱী মানে সুস্মিতাহঁতৰ ঘৰলৈ। তাই বহুদিনৰ পৰাই মাতি আছিলে আমাৰ ঘৰলৈ এবাৰ আহিবিচোন বুলি। আৰু বিয়াতেই লগ পোৱা সকলোকে মানে লগ হোৱাই নাই, সেইটো কাৰণে গোটেইকেইজনীয়ে কথা বতৰা হ'লোঁ যে আজি যাম বুলি। সেইটো কাৰণে ওলালোঁ। ৰূপালীও আহি পালে। এতিয়া সকলোকে ওলাই আহিছোঁ গাড়ীত উঠিবলৈ। ৰ'দটো যে ইমান চোকা, আজি গৰমো ইমান গৰম। ওলাই থাকোঁতে যে কাৰেণ্টটোও নাই ইমান টাইমলৈকে, কিয় বা কাটিছে, বতাহ নাই বৰষুণ নাই। আৰু এতিয়া গাড়ীত উঠিলোঁ, টমটম লৈ যাম আৰু ওচৰতে যে, সেইটো কাৰণে টমটমতে যোৱাটো বেছি ভাল। গাড়ীখনত উঠিহে অলপ শান্তি পাইছোঁ। মানে যিমানেই গৈ আছোঁ মানে বতৰটো অলপ ঠাণ্ডা, এনেকৈ ডাৱৰীয়া কৰি দিছে আৰু বতাহ ঠাণ্ডা বতাহ আহি দিছে। কিন্তু আমাৰ ফালেহে ইমান গৰম, একদম চোকা ৰ'দ। এতিয়া আহি পালোঁ মণিতাহঁতৰ ঘৰলৈকে আহিছোঁ। মণিতাক উঠাই ল'ম, তাই ওলাই ৰেডি হৈ আছে আৰু তাইকো উঠাই লৈ যাম, একেলগে যাম। তাই আহিলে, তাইকো লগ পাই বহুত ভাল লাগিলে। আৰু এনেকৈ এতিয়া গৈ আছোঁ আমি। আৰু ৰাস্তাটো বহুত বেয়া, ইমান জাম্পিং। আৰু টমটম গাড়ীত উঠিলে জানেই কেনেকুৱা অৱস্থা হয়। ইফালে নতুন ৰাস্তা বনাই আছে, কেতিয়া হ'ব ৰাস্তাটো গম নাপাওঁ। একদম মানে গা চা বিষাই গৈছে, মানে পেট বিষাই গৈছে, ইমান ৰাস্তাটো বেয়া। আৰু আহি দেখা পালোঁ গাড়ীখন মানে তালৈকে নাযায়, সুস্মিতাহঁতৰ ঘৰলৈকে নাযায়। ৰাস্তাখিনি পানী হৈছে, মানে বেয়া গাঁথা গাঁঠি থাকিব পাৰে বুলি কিনে গাড়ীখন মানে লৈ নগ'ল। এতিয়া আমি এইখিনি এনেকৈ খোজকাঢ়ি যাব লাগিব। একদম গোটেইকেইজনী হাঁহি মৰিছোঁ। কি ৰাস্তা আহি পালোঁ, মানে ভবা নাছিলোঁ ইমান পানী হয় বুলি কৈছে, কিন্তু বৰষুণ দিলে আৰু বৰষুণো দিয়া নাছিলে যে, সেইটো কাৰণে ভাবিছোঁ পানী হোৱা নাই বুলি। আমি সেনেকৈ আহিছোঁ। এতিয়া চেণ্ডেল হাতত উঠাই ল'ব লাগিব আৰু পেনবোৰ কুচাই ল'ব লাগিব, আৰু উপায় নাই আৰু সেনেকৈ খোজকাঢ়ি গৈ আছোঁ। আৰু এতিয়া এয়া বেয়া গাঁটা নহয় ৰাস্তাটো। এইটো দিন আমাৰ তিনিজনীৰে পৰা মনত থাকিব। আৰু সুস্মিতাৰ ঘৰত গৈ আমি পানী এনেকৈ হচকি পাৰ হৈছিলোঁ, যেন বানপানীহে আৰু বানপানীয়ে যোৱা নিচিনা এনেকৈ লাগিছিলে। আৰু এনেকৈ গৈ সিহঁতৰ পাৰ পালোঁ আৰু কিবাকৈ। আৰু সিহঁতৰ আগৰফালে যে, সিহঁতৰ ঘৰৰ আগৰফালে আৰু পানী, সিফালেতো আৰু দ বুলি কৈছে। যি নহওক আমি কিবাকৈ গৈ পালোঁ সিহঁতৰ ঘৰ, কিবাকৈ শান্তি পালোঁ। আৰু পানীখিনি পাৰ হয় ইমান লেতেৰা লাগিছিল। পানীখিনি অলপ সেউজীয়া টাইপৰ এনেকুৱা হৈ গৈছিলে। পিত আছে, পিতৰ পৰা চাগে হয়তো পানীখিনি সেনেকৈ আহে, শুকাই যোৱা নাই, নলা নাই যাবৰ কাৰণে পানীখিনি। এনেকৈ পাৰ হ'লোঁ আৰু কিবাকৈ। হোৱা ৰাস্তাটোৰ আগত আৰু পানী, এইখিনি পানী মাজতে অলপমান উঠা আছে, তাৰপিছত আগত আৰু পানী।
হ'ল কিবাকৈ আমি পাৰ হ'লোঁ পানীখিনি ৰক্ষা। আৰু এতিয়া আমি সুস্মিতাৰ ঘৰলৈ সোমালোঁ। সোমাই আমি ভৰি হাত ভালদৰে ধুলোঁ, ধুই ভিতৰত সোমাই গ'লোঁ। আৰু যাওঁতে এবাৰ টেনশ্যন আছে আৰু সেইখিনিও পানী পাৰ হ'ব লাগিব। এতিয়া আমাক ঠাণ্ডা আনি দিছে। ঠাণ্ডাটো বাৰু মই নাখাওঁ, কিন্তু মোৰতো এনিটাইম চৰ্দি লাগিয়ে থাকে। সেইটো কি ক'ম আৰু, উপায় নাই আৰু। কাণফুলিযোৰো খুলি ল'লোঁ মই, ইমান কাণ খজুৱাইছে মানে মই কাণফুলি পিন্ধি নাথাকোঁ যে, ক'ৰবাত গ'লেহে পিন্ধা হয়, সেইটো কাৰণে একদম কাণটো খজুৱাইছে। কাণফুলিকেইযোৰ খুলি থৈ দিছোঁ। খুলি এতিয়া আমি ধুনীয়াকৈ সকলোৱে বহি অকণমান আড্ডা দিম। বৰষাও আহি পালে, তাইকো মাতিছোঁ আহিবই লাগিব বুলি। ওচৰত মানে পানীখিনিৰ কাৰণে আহিব খোজা নাছিলে তাইৰো ওচৰতে বিয়া হৈছে, দুজনী একেলগে ওচৰতে এখন গাঁও মানে দুখন গাঁও, কিন্তু অলপমান মাজতে বেলেগ আৰু। সেইটো কাৰণে ওচৰতে হোৱাৰ কাৰণে সকলোৰে ভাল হৈছে, সুবিধা হৈছে, চবেই একেলগে লগ হ'ব পাৰিছোঁ। আৰু আমি সকলোৱে বহি কি আড্ডা মাৰিছোঁ, একদম কিমান কি কথা পাতিলোঁ ঠিক নাই আৰু। কথা পতাৰ আমাৰ টপিকটো কিহৰ ওপৰত জানেনে? বেছিদিন হোৱা নাই আমাৰ গাঁৱত মানে পগলা শিয়াল নে কি হয় সেইটো বস্তু ধৰিব পৰা নাই, মানে মানুহ কামুৰিছিলে। সেইটোৰ ওপৰত টপিক আমাৰ। কিমান মানে ক'ত কেনেকৈ কামুৰিছে, ক'ৰ হয় মানুহ, সেনেকৈ আমি কিবাকিবি কয়, সেইটোৰ ওপৰত টপিক আমাৰ। কি যে হ'ব নহয়। আৰু তাৰ বাহিৰেও বেলেগ কথা পাতিছোঁ, কিন্তু সেই টপিকটো কিন্তু বেছি গভীৰ হিচাপে পাতিছোঁ আৰু আমি। তাৰপিছতে আমাৰ সেই কথা বতৰা হ'ল। এতিয়া ভাত খাবলৈ মাতিছে আমাক। ভাত খাব বহিলোঁ। আৰু সুস্মিতা কিন্তু আমাৰ লগত বহি কথা পাতিব নাপালে, তাইৰ ঘৰত গৈছোঁ যে, সেইটো কাৰণে তাই কাম কৰি আছিলে। আৰু যি নহওক, ইয়াত ভাত খাবলৈ বহিছোঁ এতিয়া। একদম চিম্পুল খানা বনাইছে, বহুত ভাল লাগিছে খাই। আৰু সুস্মিতাক মই ভিডিঅ'ৰ জৰিয়তে থেংক ইউ কৈছোঁ দেই। তোমাকতো থেংক ইউ দিয়া নহ'লে, কিন্তু এই ভিডিঅ'ৰ জৰিয়তে তোমাক থেংক ইউ কৈছোঁ, আমাক ইমান ধুনীয়া টেষ্টি খানা বনাই খোৱাৰ বাবে। আৰু যাৰ ঘৰত আলহী খাবলৈ যোৱা হয় বা তাৰ ঘৰৰ মানুহ মানে বহি পেলাই কথা পাতি থাকিবতো সময় নহয়েই, তেনেকুৱা হয়। আমাৰ ঘৰত আহিলেও হয় মানে কি বনাই খোৱা, মানে কি দিম, কেনেকৈ দিম, সেনেকৈ ভাবি দিওঁতে মানে বহি পেলাই কথা পতা মানে টাইমে নহয়। সেইটো কাৰণে মানে আমি অলপমান দীঘলীয়া সময় লৈ গৈছোঁ, যাতে ভালদৰে সকলোৱে বহি কথা পাতিব পাৰোঁ। আৰু ভাত খোৱা শেষ হোৱাৰ পিছতে তামোল চব খালোঁ। খাই মেলি আমি বিয়াৰ ভিডিঅ'বোৰ চাব দিলে। আৰু সুস্মিতাৰ ঘৰৰ বিয়াৰ ভিডিঅ' চালোঁ, আৰু দৰা ঘৰৰ ফালৰ ৰিচিপশ্যনৰ ভিডিঅ'টো চালোঁ। চাই আমি বহুত সময় কথা পাতিলোঁ। তাৰপিছতে ফুৰিবলৈ যাওঁ বুলি চবেই ক'লে, সেইটো কাৰণে ফুৰিবলৈ যাবলৈও ওলালোঁ। আৰু ফুৰি আহি গধূলিয়ে হ'ল, ভিডিঅ' কৰা নহ'লে, আৰু ঘৰতো আহিব লাগিব যিহেতু, সেইটো কাৰণে আমি সোনকালে ওলালোঁ। ইফালৰ পৰা আহিলোঁ ঘৰত। আজিৰ ভিডিঅ'টি ইমানেই। তো আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুকত চাই আছে যদি পেজটো প্লিজ ফ'ল' কৰি দিব। তো আজিলৈ আহিছোঁ।